हेलो एवरीवन की खबर আপোনালোকৰ আশা কৰিছোঁ সকলো ভালে আছে। আজি আপোনালোকক পুনৰবাৰ মোৰ 30 ডেজ চেলেঞ্জৰ ডে 6 লৈ স্বাগতম জনাইছোঁ। আজি সৰু সুৰা কিছুমান কাম আছিলে তাকে কৰিবলৈ বুলি অংগনবাড়ীলৈ আহিলোঁ আৰু কাম কৰা হৈ গ'ল। কাম কৰি মেলি এইফালে ঘৰলৈ বুলি উভতিলোঁ, যিহেতু বেটিক ঘৰত আইতাকৰ লগত থৈ গৈছিলোঁ। দেখিছেনে ইমান পেচ পাতিছে, দিনটো আৰু ভিডিঅ' নকৰিলোঁ আৰু একেবাৰে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ৰাতিৰ পৰা। ৰাতি হোৱা মাত্ৰকেতো জানে আৰু ইটো সিটো চিন্তা মনত আহিয়ে যায়, কি বনাম কি নবনামকৈ ভাবি থাকোঁতে দেখি পালোঁ যে পচলা এটা কাটি থোৱা আছে বুলি, সেয়াই পচলাকে বনাবলৈ লৈছোঁ। যিহেতু মই পচলা আৰু লাই শাক খাই বহুত ভাল পাওঁ, দুটা বস্তু। আৰু লাই শাকটো খাই থকা হয়, আপোনালোকে দেখি চাগে। আজি ভাবিলোঁ কি পচলাকে বনাওঁ বুলি, বহুত দিন বনোৱাও হোৱা নাই। আৰু পচলাৰ লগত আকৌ চানা কেইটামানো দি দিলে ভাল লাগে। চানাকেইটা আকৌ মই বেছি যদি ফুলি যায় নহয়, খাই ইমান এটা ভাল নাপাওঁ। চানাকেইটা অলপ অলপ আধা কেঁচা হৈ থাকিব লাগে, সেনেকৈ খাই ভাল লাগে। আৰু পচলাত আকৌ অকণমান জালটো হ'লেও ভাল লাগে। এইফালে মোৰ পচলা ৰেডি হৈ গ'ল। এয়া দাইলো পাতি থোৱা আছে এইফালে দেখিছেনে। তাৰপিছত লাষ্টত এয়া এইফালে ভাত খাবলৈ লৈছোঁ। ভাত, পচলা আলু ভাজি, আচাৰ, দাইল আৰু